নমস্কাৰ পিকে আসাম এণ্টাৰটেইনমেণ্টলৈ স্বাগতম। আহক আজি এটা ধুনীয়া পৰিৱেশৰ সৈতে চিনাকি হওঁ। এই পৰিৱেশটো হৈছে লখিমপুৰৰ পশ্চিম খাৰঘাটী অঞ্চল। পৰিৱেশটো দেখি মোৰ খুবেই ভাল লাগিল, সেইবাবে এটা ভিডিঅ' বনালোঁ আৰু এই ভিডিঅ'টো আপোনালোকলৈ বুলি আগবঢ়ালোঁ। এনেকুৱা এটা পৰিৱেশ হয়তো আজিকালি খুব কমেই দেখা পোৱা যায়। গতিকে পৰিৱেশটো চাই কেনেকুৱা পালে বা ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট বক্সত জনাব। তেনেহ'লে আহক ভিডিঅ'টো উপভোগ কৰোঁ। ভাল লাগে মোর তোমার কথাবোৰ কবিতা কবিতা লাগে। ভাল লাগে মোর পল প্রতি পল তোমাকে। ভাল লাগে মন তোমার কথাবোৰ কবিতা কবিতা লাগে। ভাল লাগে মন পল প্রতি পল তোমাকে। ভাল লাগে মোর জানা তুমি যদি কই দিয়া জনমে জনমে মোর তুমি এই হুয়া। ভাল লাগে মোর ভাল পোৱাবোৰ তোমাৰ বুকুৰে পাছুতিয়া কৈ ৰাখিবা মোৰে চিৰদিনে। ভাল লাগে মন তোমাৰ কথাবোৰ কবিতা কবিতা লাগে। ভাল লাগে মন পল প্ৰতি পল তোমাকে। ভাল লাগে মোৰ কবিতা কবিতা লাগে। ভাল লাগে মোৰ তোমাকে। তুমি যদি আঁতৰি যোৱা কেতিয়াবা বহু দূৰলে ভাবি নাপাওঁ সপোনতো কি জানো হ'ব মোৰ। প্ৰিয় ভাবা এনে কথা আছো সদায় তোমাৰ বাবে। বাকী আছে আৰু কিনো কলিজা কৰিলাছো। ভাল লাগে মোৰ জানা তুমি যদি কৈ দিয়া জনমে জনমে মোৰ তুমি এই হুৱা। ভাল লাগে মোৰ ভাল পোৱাবোৰ তোমাৰ বুকুৰে আঁচু দিয়া কৈ ৰাখিবা মোলে চিৰদিনে। ভাল লাগে মন তোমাৰ কথাবোৰ কবিতা কবিতা লাগে। ভাল লাগে মন পল প্ৰতি পল তোমাকে। ভাল লাগে মন তোমাৰ কথাবোৰ কবিতা কবিতা লাগে। ভাল লাগে মন পল প্ৰতি
বাটত থাকিমে মই তোমাৰ কাষত কথা দিলো সঁচাকৈ কিনো কথা